নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু চাওঁতে আমাৰ অসমীয়াৰ বাপতি শাওনৰ ৰঙালী বিহুটি পালেহি নহয় জানো। আৰু এয়া চব পূৰা কাম লাগিছোঁ আজি পূৰা ইয়া ব্লেকি পূৰা ৰ'দত আগফালে ৰ'দ দিছে দেখি ইয়াত শুই আছে আৰু পূৰা আজি ঘৰ চাফা কৰিছোঁ দেই। তাৰপিছতে আপোনালোকে বাৰু পূৰা ঘৰ দুৱাৰ চাফা কৰি আজৰি হ'ল চাগে নহয় জানো। আৰু ভিডিঅ' বহুত দিন দিব পৰা নাই, গম পাইছে কি কাৰণে বাৰু দিব পৰা নাই। আৰু এয়া আমাৰ পুতুৱে টিভি চাই আছে আৰু বিশেষকৈ বেটাহঁতৰ পৰা সময় নোপোৱা হ'লোঁ, সেইটো কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' প্ৰেৰণ কৰিব নোৱাৰা হৈছোঁ কিন্তু উপায় নাই। তাৰে মাজতে এটা দুটা ক্লিপ লৈ আপোনালোকলৈ ভাবিছোঁ যেতিয়া আজৰি পাওঁ তেতিয়াই আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই থাকিম। আপোনালোকে আৰু এনেকৈ মৰম দি যাব আৰু ছাবস্ক্ৰাইবো কৰি যাব। যিসকল নতুনকৈ মোৰ ভিউৱাৰ্ছ হৈছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি যাব। কিন্তু মই ভাবিছোঁ যিমান পাৰোঁ আপোনালোকক আমাৰ বেটাহঁতৰ ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম, যিহেতু তাহাঁতি ডাঙৰ হৈ আহিব আৰু আপোনালোকেও দেখি ভাল পাব তেওঁলোকৰ তাহাঁতৰ সৰুকালৰ পৰাই ডাঙৰ হোৱাৰলৈকে। সেইকাৰণে ভাবিছোঁ ভিডিঅ'বিলাক যিমান পাৰোঁ কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো হৈছে আমাৰ বাহিৰৰ ৰুমটো, মানে আলহী আহিলে এই ৰুমটোতে আমাৰ আৰু শুবলৈ দিয়া হয়। আৰু এইখন আকৌ বিচনাখনৰ মানে কি হ'ল, মই দেখিহে গম পাইছোঁ, উঠিহে গম পাইছোঁ যে বিচনাখনৰ মাজৰ ধামডাল ভাগিলে। আৰু যিহেতু কেইমাহমানৰ আগতে আমাৰ আলহী আহিছিলে, তিনিটা আমাৰ ভতিজা ভাগিন সেনেকৈ আহিছিলে মানে টেঙাপুখুৰীৰ পৰা। তাৰপিছতে বাইদেউহঁতৰ আলহীয়ে বিশেষকৈ তাহাঁতি মানে গজিন্দ ডেকা ল'ৰা তিনিটা শুই দিলে আৰু মাজৰ ধামডাল মানে ভাগি গ'ল। আৰু এখন দিনো হ'ল বাৰু বহুত দিন, মিষ্টাৰৰ একদম ডেকা কালতে লোৱা। আৰু এয়া যিহেতু এতিয়া আগতে তেওঁৰ ৰুম আছিলে আৰু আমিতো আগত মানে দেউতাহঁতৰ ৰুমটোত মানে ছিফ্ট হৈ গ'লোঁ আৰু সেইটো কাৰণে এই ৰুমটো মানে আলহী ৰুম হিচাপে থাকি গ'ল। আৰু এয়া বেটাহঁতক দিনটো কাম কৰি সময় নাই পোৱা, সেইটো কাৰণে মানে বহি লৈ ইহঁতৰ লগত খুৱাইছোঁ আৰু লগতে বাইকে ঘৰ মুচিছে আৰু চবেই মানে আজি মানে পূৰা কামত লাগিছোঁ। যিহেতু বিহু নহয় জানো, ঘৰ দুৱাৰবিলাক চাফা নকৰাকৈ নাথাকিলে একদমেই ভাল নালাগে, সেইকাৰণে আজি পূৰা চবেই কামত লাগি গৈছে। আৰু এয়া আদি আকৌ এতিয়া শুই উঠিছে, মোক দেখাৰ লগে লগে মানে পূৰা আমনি কৰে। আজিকালি সম্পূৰ্ণ মোক মানে চিনি পোৱা হৈছে। আৰু এয়া আছে মন, এইবাৰ মনো উঠিলে কিন্তু দেই। মনক চাওকচোন বাৰু কি ধেমালি কৰিছে মোৰ লগত। জানো নাই সেনেকৈ মাৰিবলৈ জানো মৰম কৰিব জানে। হৈ গ'ল, এইটো খাই দিয়া ফুজিছে কি ক'ত আছিলা? ইমান লাজ কৰিছে, ইমান লাজ কৰিছে মোৰ দেহাই কাৰণে। কি হৈ যাব এইটো খাই ল। হৈ যাব আকৌ কৰিব লাগে। ববৌ মানুহ মৰম কি মৰম বেলেগ ভাল পাইছে কি মৰম এটা শুলে এটা উঠিলে ক'ত গ'ল? আদি বাইকহঁতৰ ৰুমলৈ গ'ল। দেচোন তাত দেখাই দিয়ে।
এয়া মা কৰি আছে মা এই কৰি আছে চাফা কৰি আছে হৰিয়ান চৰিয়ান ভাত চাই এইবোৰ আপোনালোক দেখাই দিছোঁ অকণমান এইখিনি চাই আহি এইখিনি একো লাগে এইখিনি বহুত ইমান লেতেৰা হৈ থাকে বহুত দিন হ'ল চাফা কৰা নাই এনে মায়ে ঘাচৰি দি আছে এইটো কোনে আছিলে ব্ৰাছ কি হৈ গ'ল মাতি লাগে লাগে চাফ আছে আৰু সম্পূৰ্ণ 1:30 বজিলে 1:30 বজাৰ পিছত কাম বন কৰি মেলি আজৰি হ'লোঁ আৰু অকণমান দেৰি ৰেষ্ট ল'লোঁ আৰু 3টা বাজিছে এতিয়া আৰু 3টা বজাত আমি এতিয়া ওলাবলৈ লৈছোঁ সোণাৰীলৈ বুলি কিন্তু সোণাৰীলৈ বুলি ওলালোহে হয় যাবলৈ কিন্তু আমাৰ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল হৈ গ'ল সেইকাৰণে মই কাপোৰো চেঞ্জ কৰি ল'লোঁ আৰু ঘৰৰ ওচৰৰ মথুৰাপুৰ বজাৰখনতে কৰিব ল'লোঁ আৰু আকৌ আদি উঠিলে নহয় চাওকচোন বাৰু মা যোৱা বুলি গম পালে ক'বালৈ যোৱা বুলি গম পালে যে বেয়া কান্দি হেৰিকে যাবা নি আমাৰ লগত যাবা নি যাবা পাঁচটো দাম আমি এতিয়া দুনু কাপোৰ আনিবলৈ যাম আমি মথুৰাপুৰ বজাৰ যাম আমি এম বজাৰ বুলি যাম বুলি ভাবিছিলোঁ দেউতাই নিদিলে বজাৰলৈ আমি বজাৰলৈ পিছত যাম আকৌ এমনাৰে বিয়া শ্বপিং কৰিবলৈ যাম তাক থৈ লোৱা বল বসন্তী বল বৌমা যাব গ'লো হাই বুলি কৈ দিয়া এজনী হৈছে আমাৰ বৌমা ডাঙৰ এইজনী আমাৰ বৌমা হয় আৰু পাই গ'লোহি মথুৰাপুৰ বজাৰ আৰু মথুৰাপুৰ বজাৰত যে ইমান মানুহ আজি ভিৰ নহয় যিহেতু বিহু ন সেইটো কাৰণে মানে আৰু এয়া মানুহ দেখিছেনে বাৰু পুৰা ভিৰ আমিও এয়া বজাৰ কৰি আছোঁ বেটিয়ে চাইছে জোতা এযোৰ আৰু জোতা এযোৰ লৈ ল'ব লৈছোঁ তাৰপিছতে মানুহ চাইও ভাল লাগে দিয়কচোন বাৰু কিমান যে মানুহবিলাক লগ পাইছোঁ তাৰপিছত বজাৰ সমাৰ কৰি মেলি ঘৰলৈ আহিলোঁ ঘৰলৈ আহি এয়া আকৌ পুৰা বজাৰ মেল খাইছে দেই কোনে কাৰ কি বস্তু ল'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকক ইমানতে সামৰণি মাৰোঁ পুনৰবাৰ কাইলৈ আপোনালোকক নতুন এটা ভিডিঅ' লৈ লগ পাম আৰু একেদিনাই শেষ কৰিলে জানো ভাল হ'ব নহয় জানো সেইটো কাৰণে আৰু এয়া চাওকচোন বাৰু বেটিয়ে আৰু প্ৰেজেণ্ট পালে কিন্তু দেই দদাইকে দিলে দদাইকে দিলে তাইক নতুন কাপোৰ আৰু বেটালৈ এযোৰ চেণ্ডেল আনিলোঁ তাক বোলে কাপোৰ নালাগে বোলে টিফিন লাগে টিফিন বোলে বটল লাগে বজাৰত বা ক'ত টিফিন বটল পাম সেইটো কাৰণে নেপালোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অ'কে বাই বাই পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম